সঁচাকৈ ৰাতিপুৱা সোনকালে উঠিব পৰাটো এটা বহুত বেছি ভাল কাম আৰু লগতে কঠিন কাম, যিটো কাম মই কৰিব পৰা নাছিলোঁ। কিন্তু সদায় এলাৰ্ম দি আমনি পালোঁ, গতিকে আজি বহুত সোনকালেই উঠিলোঁ। আমাৰ কলেজত আজি ক্ৰীড়া দিৱসৰ উপলক্ষে তৰ্ক প্ৰতিযোগিতা আৰু লগতে আকস্মিক বক্তৃতা পতা হৈছিলে। তাতে মই ভাগ লৈছিলোঁ আৰু মোৰ বান্ধৱী এজনীও ভাগ লৈছিলে। তাই তৰ্ক প্ৰতিযোগিতাত প্ৰথম পালে আৰু মই আকস্মিক বক্তৃতাত প্ৰথম প্ৰাইজ পালোঁ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডৰ কথা নকওঁ, আমাৰ বিভাগৰ ভিতৰত আমি দুজনীয়ে পালোঁ। সেই ফূৰ্তিতে মই আকৌ চিঙৰা লৈ গ'লোঁ আৰু চিঙৰা খালোঁ। লগতে মোৰ দোকানৰ অকণমান বজাৰ আছিলে, সেয়াও কৰি ল'লোঁ। আৰু মেলাত যে কালি সোমাইছিলোঁ, তাৰ পৰা এয়া মই পাপৰ লৈ আহিছিলোঁ। পাপৰৰ ষ্টাইলবোৰ বিভিন্ন ধৰণৰ দেখি মই লৈ আহিলোঁ আৰু খাওঁ